ফেচবুকৰ আৰ্নিং চ'ৰ্চ আমি কিহৰ কাৰণে ট্ৰান্সফাৰ কৰিব লাগে আৰু কেতিয়া আমি ট্ৰান্সফাৰ কৰিব লাগে কাৰণ ইয়াৰ ওপৰত আগতে ভিডিঅ' বনাইছোঁ বহুত সংখ্যক লোকে এতিয়া সোধে মোক যেতিয়া কোনোবা এজন ব্যক্তিয়ে মোক সোধে যে ভাইটি মোৰ এনেকুৱা তেনেকুৱা হৈ আছে মোৰ বিজনেছ টাইপ ভুল হৈ গ'ল নাম ভুল হৈ গ'ল বা পেন কাৰ্ডৰ ডিটেইলছ ভুলকৈ দিলোঁ তে গতিকে মই কৰিম কি এতিয়া মই কওঁ যে আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ কৰক এটা নতুন পে'ড আই ডি বনাই পেলাই এটা নতুন পে'ড আই ডি বনাওক আৰু আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ কৰক এনেকৈ কওঁ বুজি নাপায় আৰু তেতিয়া কয় যে মই কি ফেচবুক বাদ দিব লাগিব নেকি নতুন এটা একাউণ্ট বনাব লাগিব নেকি মই ইমানখিনি ধৈৰ্য নাই মই ইমানখিনি বনাবৰ কাৰণে সেইটো কথা নহয় পে'ড আই ডি আপোনালোকক ক্ৰিয়েট নতুন এটা কৰিব কৈছোঁ আপোনালোকক ফেচবুক একাউণ্ট নতুন এটা ক্ৰিয়েট কৰিব কোৱা নাই ঠিক আছে এতিয়া শুনক আৰ্নিং চ'ৰ্চ তেতিয়া আমি ট্ৰান্সফাৰ কৰিব লগা হয় যেতিয়া আমাৰ পে'ডত কিবা কিবি ভুল ডিটেইলছ এড কৰা থাকে ঠিক আছে নাম হওক ডেট অফ বাৰ্থ হওক বিজনেছ টাইপ হওক তেতিয়া আমি আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ কৰিব লাগে মোক হয়তো পষ্টবিলাক আপোনালোকে দেখা পাইছে মাজে মাজে যে কাৰোবাৰ যেতিয়া আমি আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ কৰোঁ মই তেতিয়া পোষ্ট কৰিলোঁ যে কংগ্ৰেচুলেশ্যনছ আপোনাৰ ফাইনেলি আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ হৈ গ'ল মেনশ্যন কৰি পেলাই কাৰোবাক ধৰক কাৰোবাৰ এটা কেছ চাইছোঁ মেনশ্যন কৰি পেলাই কৈ দিওঁ যে আপোনাৰ ফাইনেলি আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ হৈ গ'ল বহুত সংখ্যক লোকে বুজি নাপায় কি আৰ্নিং চ'ৰ্চ পইচা পাইছে নেকি নহয় আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ তেতিয়া কৰা হয় যেতিয়া আপোনালোকৰ বিজনেছ টাইপ নাম চাম ভুল থাকে আৰু সেইটো ক্ষেত্ৰত ফেচবুক টিমৰ লগত কণ্টেক্ট কৰি পেলাই আমি এটা নতুন পে'ড আই ডি বনাই তাৰপিছত আমাৰ সেই পুৰণা যিটো এক্সিষ্টিং বেয়া পে'ড একাউণ্ট তাৰ যিখিনি আৰ্নিং চ'ৰ্চ আছে আৰ্নিং চ'ৰ্চ মানে কি বস্তু চাওক আৰ্নিং চ'ৰ্চ সেইখিনি বস্তু যাৰ জৰিয়তে আমি আৰ্নিং কৰি আছোঁ যেনেকৈ কণ্টেণ্ট ম'শ্যন টুলৰ জৰিয়তে আমি আৰ্নিং কৰি আছোঁ ষ্টাৰৰ জৰিয়তে আমি আৰ্নিং কৰি আছোঁ ছাবস্ক্ৰিপশ্যনৰ জৰিয়তে আমি আৰ্নিং কৰি আছোঁ ঠিক আছে ঠিক এনেকুৱা ধৰণৰ আৰ্নিং কৰি আছোঁ আমি সেইকেইটাক কোৱা হয় আৰ্নিং চ'ৰ্চ যাৰ জৰিয়তে আমি আৰ্নিং কৰি আছোঁ সেইটো কথা আৰু আমি কৰিম কি আমিতো এটা নতুন পে'ড আই ডি বনালোঁ এতিয়া হৈ আছে কি চাওক পে'ড আই ডি বনোৱাৰ পিছতো আমাৰ আৰ্নিংবিলাক ধৰক আজি মোক কোনোবাই 10টা 20টা ষ্টাৰ দিলে সেই ষ্টাৰৰ আৰ্নিংখিনি ক'ত যাব বেয়া পে'ড আই ডিত যাব অভিয়াছলি হয়নে নহয় আপোনালোকে এইটো কওক 100% চিয়'ৰ আমাৰ বেয়া পে'ড আই ডিত গুচি যাব আমাৰ আৰ্নিংবিলাক কণ্টেণ্ট ম'শ্যন টুলৰ আৰ্নিং হওক বা আপোনালোকৰ ছাবস্ক্ৰিপশ্যনৰ আৰ্নিং হওক বা ষ্টাৰৰ আৰ্নিং হওক বেয়া পে'ড আই ডিত গৈ থাকিব নাই ঠিক তেনেদৰে আমি কৰিম কি যাতে আমি এইটো বিচাৰোঁ যে বেয়া পে'ড আই ডিটোত আমাৰ আৰ্নিংখিনি নগৈ এটা ফ্ৰেছ যিটো নতুন পে'ড আই ডি আমি বনালোঁ সেই পে'ড আই ডিটোত যাতে আমাৰ আৰ্নিংবিলাক যাতে তাত জমা হৈ থাকে তাত যাতে আহি থাকে সেইটো বিচাৰিম আমি হয়নে নহয় তো এইটো ক্ষেত্ৰত আমি কৰিম কি আৰ্নিং চ'ৰ্চ আমি ট্ৰান্সফাৰ কৰিম ফৰ্মখন চাইডত লগাই দিছোঁ স্ক্ৰীণত দেখা পাইছোঁ হয়তো এই ফৰ্মখন আমি ফিল কৰিম ঠিক আছে এতিয়া বস্তুটো তেনেকুৱা ধৰণৰ যেতিয়া আমাৰ বিজনেছ টাইপ চেঞ্জ হ'ব কি ওলট পালট হৈ থাকিব বা আপোনালোকৰ ডেট অফ বাৰ্থ ওলট পালট হৈ থাকিব তো এইটো ক্ষেত্ৰত আমি ফেচবুক টিমৰ লগত কণ্টেক্ট কৰি পেলাই আমি এটা নতুন পে'ড আই ডি বনাম এইখিনি অলপ লং প্ৰচেছ হয় কিছুমানৰ 24 বা 48 ঘণ্টাৰ টাইম লাগে কিছুমানৰ 1-2 ঘণ্টা কিছুমানৰ 7 বা 8 ঘণ্টা লাগে কিছুমানৰ 2-3 দিন ওপৰত লাগি যায় চবৰে কেছ বেলেগ বেলেগ হয় গতিকে তেনেকুৱা ধৰণৰ টাইম লাগে তো এইটো ক্ষেত্ৰত আমি কৰিম কি যে যেতিয়া আমাৰ ভুল থাকিব কিবা কিবি তো এইটো ক্ষেত্ৰত আমি ফেচবুক টিমৰ লগত কণ্টেক্ট কৰিম আৰু আমি কি কৰিম যিখিনি আমাৰ বেয়া পে'ড আই ডিত থকা আৰ্নিং চ'ৰ্চ মানে যিকেইটাৰ জৰিয়তে আমি আৰ্নিং কৰি আছোঁ সেই টুলকেইটা আমি ট্ৰান্সফাৰ কৰি দিম এটা নতুন পে'ড আই ডিলৈ বাছ সেইটো কথা যাতে সেই মোৰ বেয়া পে'ড আই ডিটোত মোৰ কোনো ধৰণৰ চাৰ্নিংবিলাক নগৈ গোটেইখিনি যাতে আমাৰ চাৰ্নিং যিমান কৰিম আমি আৰ্নিং কৰিম সেইখিনি যাতে আমাৰ নতুন পে'ড আই ডিটোত আহক আমি সেইটো বিচাৰিম তো গতিকে ইয়াৰ কাৰণে আমি এইখন ফৰ্ম আমি ফিল কৰিম আৰু তেতিয়া আমাৰ গৈ পেলাই কি হ'ব আৰ্নিং চ'ৰ্চ ফাইনেলি ছাকচেছফুলি ট্ৰান্সফাৰ হৈ যাব এটা কথা মন কৰিব যেতিয়া আমি এইখন ফৰ্ম ফিল কৰি পেলাই আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ কৰিম আৰ্নিং কেতিয়াও ট্ৰান্সফাৰ নহয় কেৱল আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ হয় আৰ্নিং চ'ৰ্চ মানে কি মই আপোনালোকক ক'লোৱে বুজি পালে হয়তো যিকেইটাৰ জৰিয়তে আমি আৰ্নিং কৰি আছোঁ সেইকেইটা ঠিক তেনেদৰে এইটো প্ৰচেছ আৰু এইটো ক্ষেত্ৰত মই এতিয়াই কৈ যাওঁ যিসকলে মোক কেছেছবিলাক দি থৈছে বা দিব আহিবলগীয়া সময়ত তো এইটো কথা যে কিছুমানৰ হয়তো 1 বা 2 ঘণ্টা কিছুমানৰ 24 বা 48 ঘণ্টা কিছুমানৰ 2-3 দিন লাগিব পাৰে আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ কৰোঁতে ঠিক আছে এতিয়া চাওক কেৱল আৰ্নিং চ'ৰ্চ কৰা বুলি নহয় এতিয়া আপোনালোকৰ প্ৰথম আমাৰ কাম থাকিব নতুন পে'ড আই ডি বনোৱা ফেচবুক টিমৰ কণ্টেক্ট কৰ 2-3 দিন ৰখিব লাগিব আমি আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ চাওক এতিয়া ফেচবুক টিমৰ হয় কি ফেচবুকৰ ইমান ডাঙৰ টিম নাই যে আপোনালোকক লগে লগে ৰেছপন্স কৰিব বা ৰিপ্লাই দিব এনেকুৱা কোনো কথা নহয় এতিয়া মোৰে তেনেকুৱা হয় মোৰ জানো কোনোবা ডাঙৰ টিম আছে কোনোবাই কয় যে তুমি মেছেজে নোচোৱা এতিয়া মেছেজ মই কেনেকৈ চাম অকলে মানুহৰ কামেই চাম নে মোৰ নিজৰ কাম চাম নে আপোনালোকৰ কাম চাম নে মই ভিডিঅ' বনাম কেতিয়া আপলোড কৰিম কেতিয়া এডিট কৰিম কেতিয়া মোৰতো প্ৰায় ভিডিঅ'টো লং ভিডিঅ'ই থাকে ন গতিকে সেইটো কথা তাৰ লগতে মোৰে চাওক এতিয়া ভিডিঅ' আপলোড কৰিবলৈ মোৰ টাইম নাই ঠিক আছে মোৰতো ৰেগুলাৰ ভিডিঅ'ই থাকিব পাৰে মই দিনটো নকৰোঁ কি মই দিনটো এনেই থাকোঁ হয়নে নহয় ঠিক তেনেদৰে মইতো সেইবিলাক কৰি থাকিব পাৰোঁ দিনটো ভিডিঅ' বনাই পূৰা আপলোড কৰিব পাৰোঁ সেইটো কথা টাইম নাথাকে ঠিক তেনেদৰে ফেচবুকৰো তেনেকুৱা ডাঙৰ টিম নাই যে আপোনালোকক ৰিপ্লাই বা ৰেছপন্স কৰিব লগে লগে তো গতিকে ইয়াৰ কাৰণে আপোনালোকে ধৈৰ্য ধৰিব লাগিব ৱেইট কৰিব লাগিব কাৰণ ভুল আপোনালোকে কৰিছে ভুল আপোনালোকে ক্ৰিয়েট কৰিছে আপোনালোকক ডেট অফ বাৰ্থ ভুলকৈ দিবলৈ কোনে কৈছে বিজনেছ টাইপ ভুলকৈ দিবলৈ কোনে কৈছে বা সেইটো কথা গতিকে আৰ্নিং চ'ৰ্চ আমি সেইটো কাৰণে ট্ৰান্সফাৰ কৰিব লগা হয় যেতিয়া আমাৰ আৰ্নিং পে'ডত আমাৰ ভুল ডিটেইলছ এড থাকিব বা সেইটো কথা বাকী ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট নতুন ক্ৰিয়েটৰসকলৰ কাৰণে যিসকলৰ নাম চাম ভুল হৈছে ভিডিঅ'টো গতিকে শ্বেয়াৰ কৰি দিব যাতে তেখেতসকলো হেল্প হয় আৰ্নিং চ'ৰ্চ কিহৰ কাৰণে ট্ৰান্সফাৰ কৰিব লগা হয় আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ কৰিলে কিবা হয় নেকি আৰু এটা কথা যেতিয়া আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ কৰিব আপোনালোকৰ পেজ বা প্ৰফাইলত কোনো ধৰণৰ এফেক্ট নপৰে সেইটো কথা আপোনালোকে মন কৰিব ঠিক আছে আপোনালোকে কোনো ফেচবুকৰ একাউণ্ট চেঞ্জ কৰাৰ প্ৰয়োজন নাই বা সেইটো কাম কৰি ল'ব আৰ্নিং চ'ৰ্চ ট্ৰান্সফাৰ কৰি ল'ব এটা নতুন পে'ড আই ডি বনাই পেলাই আপোনাৰ পে'ডৰ প্ৰব্লেম ঠিক হৈ যাব